গড়েশ্বৰ ব্লক BPF-ৰ একদিনীয়া বিশেষ অভিৱৰ্তন লৈছিলোঁ। ইতিমধ্যে আমি গড়েশ্বৰ ব্লক BPF-ৰ অন্তৰ্গত 12টাকে প্ৰাইমাৰীত পৰ্যবেক্ষক নিযুক্তি কৰি পেলাই প্ৰাইমাৰী কমিটি, BPF, VCDC কমিটি আৰু অন্যান্য নিকায় নিগমবিলাকৰ যিমান আমাৰ বিষয়ববীয়া আছে তেওঁলোকৰ লগত এটা সমন্বয় স্থাপনৰ কাৰণে কাম কৰি আছোঁ। আৰু আমাৰ এটা বিশেষ কেইটামান কমিটি ৰিচাপল কৰিব লগা আছিল। মহিলা BPF, যেহেতু আগৰ সভানেত্ৰীজন চেয়াৰমেন হ'ল বাগডবাৰ মৰমী শৰণীয়া স্বৰ্গীয়াৰী, তেনেকৈ কেইবাটাও পষ্ট আছিল। সেই পষ্টবিলাক আমি ফিল আপ কৰিছোঁ আৰু এটা পূৰ্ণাংগ মহিলা গড়েশ্বৰ ব্লক কমিটি BPF, বেংগলী চেল, ৰাজবংশী চেল, মাইনৰিটি চেল এইবিলাকত অলপ মানে ৰিফৰ্মেশ্যন কৰি পেলাই শক্তিশালী একোটাকে চেল কমিটি, মহিলা কমিটিবিলাক আজি এই বিশেষ অভিৱৰ্তনৰ জৰিয়তে আমি সম্পন্ন কৰিছোঁ। আৰু এনেও এই নিৰ্বাচনৰ পিছত একবাৰ গোটেই কৰ্মীবিলাকৰ লগত দেখা সাক্ষাতৰ সুযোগ পোৱা নাছিলোঁ। সেইখিনিও এই বিশেষ অভিৱৰ্তনৰ জৰিয়তে আমি হেৰি কৰিছোঁ, সম্পন্ন কৰিছোঁ। বাজেট অধিৱেশন হৈ গ'ল, গতিকে আপোনাৰ ডিপাৰ্টমেণ্টৰ ৰাইজে কেনেদৰে সুবিধা লাভ কৰিব পাৰিব? এতিয়া আমাৰ এইবাৰৰ বাজেটত প্ৰায়বিলাক ডিপাৰ্টমেণ্টৰ নৰ্মেল বাজেট এল'কেশ্যনবিলাক কমকৈ আহিছে। পৰৱৰ্তী বাজেটতহে এই পূৰ্ণাংগ ৰূপ পাব বুলি আশা কৰিছোঁ। আৰু গড়েশ্বৰ পৰিষদীয় সমষ্টিত হেণ্ডলুম টেক্সটাইলৰ বিশেষ নাই। বাগডবাত এটা ট্ৰেইনিং চেণ্টাৰ আছে, সেইটোত কি কাম কৰিব লগা আছে মই চাম। আৰু বাকী পৰৱৰ্তী সময়ত ইয়াত হেণ্ডলুম ক্লাষ্টাৰ বা এনে জাতীয় গঠন কৰিব পৰা যাব না নাযায়, ইয়াৰ ওপৰত পৰ্যবেক্ষণ কৰি থকা হৈছে হেণ্ডলুম টেক্সটাইলত। বাকী সাংস্কৃতিক যিটো বিভাগ, এই বিভাগত বিভিন্ন জেগাত কিবা কৰিম। আমাৰ গপচাৰ VCDCৰ অন্তৰ্গত মাৰাই গাঁৱত এটা সাংস্কৃতিক মঞ্চ বনাম বুলি ভাবিছোঁ আৰু বিভিন্ন ঠাইত বনাম। আৰু আমাৰ সমষ্টি যিহেতু ৰাস্তা পদূলি ক্ষেত্ৰত বহুত বেয়া হৈছে, এই ক্ষেত্ৰত ৰাস্তা পদূলিৰ কাম ক্ষিপ্ৰ গতিত চলি আছে। বয়াগালাৰ কাৰণে আমি MLA লগত কথা পাতিছোঁ, ভাল হ'ব। তাৰপিছত গুৰমু মৰমী চগৰ পৰা গাছবাৰী ৰাস্তা কিবা কৰা হ'ব। আৰু গড়েশ্বৰ টু খাৰুবাহ এই মেইন ৰাস্তাটো কিবা কৰা হ'ব। খালি আমাৰ হকপুৰ টু উগুৰি ৰাস্তাত এতিয়ালৈকে ইষ্টিমেশ্যন হোৱা নাই, বাকীবিলাক চব ইষ্টিমেটবিলাক চলি আছে। আৰু হয়তো খৰালিৰ পৰা কামবিলাক আৰম্ভ হ'ব ৰাস্তাৰ।